ডুবাইত বেছি ঠাণ্ডা কৰি থকা দেখি ৰাতিপুৱাই দবাপিটা ৰ'দে একদম কান্দলীয়া চৰ্টা মাৰি অকাত দেখাই দিলে। তেনেকুৱাতে দেখিছোঁ গোটেই বানানা বাৰী ৱাজ হিলিং এণ্ড লৰিং। মই বোলো অ' মাই গড, এইপিনে অৰেঞ্জ কালাৰৰ গুটি কিছুমান দি আমেৰিকান পেংগুইনবোৰক ট্ৰেইনিং দি আছোঁ। অলিম্পিকত এইবাৰ নিচুকনি বঁটা পাবই লাগিব তাহাঁতি। অ' মোৰ নিচিনা ট্ৰেইনাৰ পাবলৈ সেইখন তাহাঁতৰ কপাল নহয় চোতাল। আজি পথাৰত এটা বৰ অদ্ভুত বস্তু দেখিলোঁ, দেখি ভয় খাই ডাইৰেক্ট আই চি ইউ পালোগৈ। বস্তুটো কি হয় আপোনালোকে কমেণ্ট কৰিবচোন। আই চি ইউৰ পৰা আহি জিৰাফৰ মাংস আৰু ৰুটি খাই ল'লোঁ। এইফালে শুনিছোঁ বোলে পদুমণি পুখুৰীৰ পাৰত পদ্মেশ্বৰে 550টা পাত মৰাৰ বাবে গোটেই মাছবোৰ ওপৰলৈ উঠি আহিল। তিমি মাছ, চাৰ্ক মাছ, ৱাও চাছে পকি মাছ। ফুল ডিপ্ৰেশ্যনত আছে এই মাছটো। এইফালে মুথল কুমাৰ লগালগ আহিছে। মই বোলো কুত্তাবনি। এইফালে অলপ মাছৰ চিনেমেটিক ভিডিঅ' দেখাই দিছোঁ। মাছ বি লাইক। তেনেকুৱাতে মোৰ এক্সৰ দৰে বতৰৰ মদ চুইং হৈ গ'ল। টিকা ফটা বৰষুণ বোলে আমাৰ ঘৰলৈ আহি দুপৰীয়া ভাত খাবলৈ আহিব। তাক কোনে মাতিছে বাৰু, মতাই নাই। এইফালে দুবৰি বনৰ গছত দেখিছোঁ এজনী ছাগলী উঠি আছে। তাৰপাছত তাক নমাই নিলোঁ। তাইৰ মাথা বেয়া হৈ গ'ল, মোক গোটেই আমাজন ফৰেষ্টৰ ধনিয়া বাৰী ভাঙি তহিলং কৰিলে। এইফালে ইভিনিং জিমলৈ যাব লওঁতে দেখিছোঁ গোটেই ডায়মণ্ডৰ